নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে কঁঠালৰ চৰবত। খাবলৈ খুবেই সোৱাদ হয় বন্ধুসকল আৰু বনাবলৈও সহজ। তেতিয়াহ'লে আমি জানি লওঁ আহক ইয়াৰ গুণাগুণখিনি। কঁঠালত থকা এণ্টিঅক্সিডেণ্টবোৰে শৰীৰত শৰ্কৰা মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু লগতে মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও বৃদ্ধি কৰে। আৰু কঁঠালত প্ৰ'টিন, ফাইবাৰ, ভিটামিন এ, ভিটামিন চি আদিৰ দৰে ভিটামিনো পোৱা যায়। বন্ধুসকল, আৰু এটা কথা ক'বলৈ থাকি গৈছিল, কঁঠালত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদয়ৰোগত বাধা দিয়ে আৰু লগতে পকা কঁঠালত থকা আঁহবোৰে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰিব পাৰে। আহক বন্ধুসকল, তেতিয়াহ'লে কঁঠালৰ চৰবত আমি আৰম্ভ কৰোঁ। তাৰ বাবে প্ৰথমতে মই লৈছোঁ কঁঠাল। লগতে লৈছোঁ একাপ গাখীৰ, অলপ চেনি লৈছোঁ সোৱাদ অনুসৰি, কেইটামান কেঁচা বাদাম, কম পৰিমাণে বাটাৰ আৰু অলপ ক'লা নিমখ। প্ৰথমতে মই এই সকলোবিলাক বস্তু যোগাৰ কৰি লৈছোঁ। প্ৰথমতে মই কঁঠালখিনি মিক্সিৰ বাতিত সৰু সৰুকৈ কাটি লৈছোঁ। লগতে নিজৰ সোৱাদ অনুসৰি অলপমান চেনি দিছোঁ। তাৰপিছত অলপ গাখীৰ দিছোঁ। গাখীৰৰ পিছতে অলপমান সোৱাদৰ কাৰণে বাটাৰ দিছোঁ আৰু মিঠা আৰু নিমখীয়া ভাৱটোৰ কাৰণে অলপমান মই ক'লা নিমখ দিছোঁ। এতিয়া বন্ধুসকল, জুচাৰৰ বদলি মিক্সিৰ বাতিতেই সকলোখিনি দি সুন্দৰকৈ মিক্সিত মই ফেটি লৈছোঁ। চাওক বন্ধুসকল, খুব সুন্দৰকৈ মিক্স হৈছে, দেখিয়ে ভাল লাগিছে। তাৰপিছত মই এই মিক্সাৰখিনি পৰিৱেশন কৰিবৰ কাৰণে 4জন মানুহৰ হিচাপত 4 গিলাচ ৰেডি কৰি লৈছোঁ। তাৰপিছত মই যে আপোনালোকক কেঁচা বাদামখিনি দেখুৱাইছিলোঁ, সেইখিনি মই সৰু সৰুকৈ কাটি লৈ এই মিক্সাৰখিনিৰ ওপৰত অলপ অলপকৈ দি দিছোঁ। দেখিবলৈও ভাল লাগে আৰু খাবলৈ খুবেই সোৱাদ হয়। চাওক বন্ধুসকল, মই কঁঠালৰ চৰবত খুব সুন্দৰকৈ তৈয়াৰ কৰিলোঁ। চাব, আপোনালোকেও চেষ্টা কৰি চাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চোৱাৰ বাবে ধন্যবাদ।